নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। বহু অপেক্ষাৰ অন্ত পেলাই জনপ্ৰিয় অভিনেতাজনে সকলোকে দিলে এটা ভাল খবৰ। সকলোৱে ভাবি আছিল জনপ্ৰিয় অভিনেতা বিবেক বৰাৰ বিয়াখন কেতিয়া হ'ব। বহু জল্পনা কল্পনাৰ অন্ত পেলাই সুদৰ্শন অভিনেতা বিবেক বৰাই দিলে এটা সুখবৰ। বিবাহপাশত আবদ্ধ হ'ব অভিনেতা বিবেক বৰা। উল্লেখযোগ্য যে যোৱাকালি আঙুঠি পিন্ধাই মাংগলিক অনুষ্ঠান সমাপ্ত কৰিলে। বিবেক বৰাৰ হ'বলগীয়া পত্নীগৰাকীৰ নাম হ'ল টিনা তালুকদাৰ। তেওঁৰ ঘৰ হ'ল ডিব্ৰুগড়ত। বন্ধু বান্ধৱীসকল, বিবেক বৰাৰ হ'বলগীয়া পত্নী চাকৰি কৰে বেংগালুৰুৰ এটা মাল্টিনেশ্যনেল কোম্পানীত। বন্ধু বান্ধৱীসকল, বিবেক বৰাৰ যুগ্ম জীৱন সুখৰ হওক, আমাৰ চেনেলৰ তৰফৰ পৰাও অযুত শুভকামনা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক এটা কৰি দিব, আৰু আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।